নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ক'ব বিচাৰিছো মা লক্ষ্মীক ব্ৰতত থাকি কেনেকৈ পূজা কৰিব লাগে। তাৰ আগতে মই ক'ব বিচাৰিছো অসমত দুৰ্গা পূজাৰ পিছৰ পূৰ্ণিমাটোত লক্ষ্মী পূজা পালন কৰা হয়। পূৰ্ণিমাৰ দিনাই মা লক্ষ্মী ভগৱান বিষ্ণুৰ সৈতে পৃথিৱীলৈ ভ্ৰমণ কৰিব আহে বুলি এটা বিশ্বাস। মা লক্ষ্মীক শুদ্ধ অন্তৰেৰে পূজা কৰিলে সংসাৰৰ অপায় অমংগল দূৰ হয়। লক্ষ্মী পূজাত যিসকলে ব্ৰতত থাকি পূজা কৰিব খোজে তেওঁলোকে ৰাতিপুৱা সোনকালে উঠি ঘৰৰ বাহিৰ ভিতৰ পৰিষ্কাৰ কৰিব লাগে আৰু দিনটো উপবাসে থাকিব লাগে। ঘৰৰ মূল প্ৰৱেশ দুৱাৰত লক্ষ্মীৰ চিহ্ন অংকন কৰিব লাগে। লগতে সন্ধিয়া ঘৰৰ পদূলি মুখত চাকি দিয়াৰ উপৰিও ঘৰৰ চোতালত চাকি জ্বলাব লাগে। ঘৰখন বাহিৰে ভিতৰে পোহৰাই তুলিব লাগে। আপুনি ঘৰত পুৰোহিত মাতিও লক্ষ্মী পূজা কৰিব পাৰে নাইবা ঘৰৰ মূল গৃহিণীজনীয়েও লক্ষ্মী পূজা কৰিব পাৰে। মা লক্ষ্মীৰ মূৰ্তিৰ কাষত গণেশ ভগৱানৰ মূৰ্তিও ৰাখিব। সন্ধিয়াৰ সময়ত চাকি ধূপ জ্বলাই মাটিৰ ঘট বা পিতলৰ ঘট এটাত পানী ল'ব। তাত আমৰ পাত দি ওপৰত নাৰিকল ৰাখিব আৰু কিছু ফুল আৰু এটা মুদ্ৰা ৰাখিব। আমৰ পাতত তেল মিহলোৱা সেন্দুৰৰ ফুট দি ল'ব আৰু ঘটটোত বগা কাপোৰ এখনেৰে বান্ধি দিব আৰু তাৰ কাষতে খৰাহী এটাত অলপ ধান ৰাখিব আৰু অলপ মাননি ৰাখিব আৰু এখন থালিত ফুল দুবৰি বন তামোল পাণ এযোৰ ৰাখি শৰাই এখন দিব লাগে। মা লক্ষ্মীৰ ৰঙীন ফুল প্ৰিয় যদিও মা লক্ষ্মীৰ আসন হৈছে পদুম ফুল। শেৱালি ফুলো মা লক্ষ্মীৰ প্ৰিয় ফুল। নৈবদ্যত থাকিবলগীয়া বস্তুসমূহৰ ভিতৰত থুৰীয়া তামোল, ঘিউ, চেনি, বুট, মগু, নাৰিকল, ফল-মূল, নাৰিকলৰ লাড়ু, নাৰিকলৰ চিৰা, পায়সৰ ভোগ প্ৰধান। নৈবদ্য আগবঢ়াওতে তলত এখন কলপাত আৰু ওপৰত এখন কলপাত দিব লাগে। লক্ষ্মী পূজাৰ দিনা লক্ষ্মীচৰিত পাঠ কৰিব লাগে। পূজাৰ শেষত সেৱা জনাই ঘৰৰ বিভিন্ন মূল স্থানত সেন্দুৰৰ ফুট লগতে ঘৰৰ সকলোকে সেন্দুৰৰ ফুট দি নিজেও ল'ব লাগে। এটা কথা মন কৰিব, মা লক্ষ্মীৰ ওচৰত ঘিউৰ চাকি লগালে সদায় বাওঁফালে আৰু তেলৰ চাকি লগালে সদায় সোঁফালে লগাব লাগে। মা লক্ষ্মীৰ ভোগ বনাওতে সদায় লোহাৰ বাচন ব্যৱহাৰ কৰিব লাগে। আপোনালোকে মন কৰিব মা লক্ষ্মীৰ পূজাত টিলিঙা ব্যৱহাৰ নকৰে কাৰণ মা লক্ষ্মীয়ে টিলিঙা ভাল নাপায়। ইয়াৰ উপৰিও এনে কিছুমান কাম কৰিলে মা লক্ষ্মীয়ে খং কৰে। এই ধৰক আমি বাহিৰৰ পৰা ফুৰি আহি হাত ভৰি নোধোৱাকৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে মা লক্ষ্মীয়ে খং কৰে। আমাৰ ঘৰখন হৈছে এটা মন্দিৰ। যেনেকৈ আমি মন্দিৰত জোতা চেণ্ডেল পিন্ধি ভিতৰত প্ৰৱেশ নকৰোঁ ঠিক তেনেকৈ বাহিৰৰ পৰা ফুৰি আহি ভৰি হাত নোধোৱাকৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নালাগে আৰু তেনে কৰিলে মা লক্ষ্মীয়ে বহুত খং কৰে। কেতিয়াবা এনেকুৱা হয় কৰবাৰ পৰা আহি দৌৰা দৌৰিকৈ ঘৰৰ ভিতৰত সোমাই যাওঁ অথচ চেণ্ডেল দুপাত ওলটি থাকে। তেতিয়াও মা লক্ষ্মীয়ে খং কৰে। এনেকৈ চেণ্ডেলে হওক বা ঘৰ সাৰা বাঢ়নীয়ে হওক ওলটি থাকিলে ঘৰখনত নানা অপায় অমংগল দেখা দিয়ে। যদি আপোনাৰ ঘৰখনত অভাৱে জুৰুলা কৰিছে তেন্তে মা লক্ষ্মীক শুদ্ধ অন্তৰেৰে পূজা কৰক আৰু বৃহস্পতিবাৰে পূৰ্ণিমা তিথিত নাৰীয়ে মা লক্ষ্মীক পূজা কৰক ধূপ ধূনা চাকি জ্বলাই। লগতে মহিলাই বৃহস্পতিবাৰে পূৰ্ণিমা তিথিত ব্ৰত ৰাখি ধূপ ধূনা চাকি জ্বলাই ওম মহালক্ষ্মীয়ে নম বুলি জপ কৰক। মা লক্ষ্মীয়ে সহজ সৰল মানুহ ভাল পায়। গতিকে শুদ্ধ অন্তৰেৰে পূজা কৰক। মা লক্ষ্মীয়ে মনৰ কামনা পূৰ্ণ কৰি দিব। এটা কথা মন কৰিব, যিখন ঘৰত নাৰীক সন্মান নকৰে, নাৰীক মৰ্যাদা নিদিয়ে সেইখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। সেইকাৰণে নাৰীক যিমান পাৰে সিমান সন্মান কৰিব। আপোনালোকে মনত ৰাখিব, আমাৰ ঘৰখন যেনেকৈ এটা মন্দিৰ, আমাৰ পাকঘৰটো হৈছে মণিকূট। সদায় পাকঘৰটো চাফ চিকুণ কৰি ৰাখিব লাগে। ৰাতি ভাত খাই বাচন বৰ্তন ধুই সদায় পাকঘৰটো মচি থ'ব লাগে। তেতিয়া তাত মা লক্ষ্মীয়ে বাস কৰে আৰু লগতে অভাৱ অনাটন নোহোৱা হয়। লগতে আমাৰ ঘৰখনৰ গৃহিণীগৰাকীও চাফ চিকুণ হৈ থাকিব। লেতেৰা হৈ থাকিলে সেইখন ঘৰত মা লক্ষ্মীয়ে বাস নকৰে। আপোনালোকৰ ঘৰখনত যদি একেজোপা গছ আছে তেনেহ'লে আপোনালোকৰ ঘৰখন সুখ শান্তিৰে ভৰি পৰিব। নিম গছ, যদি আপোনালোকৰ ঘৰত নিম গছ আছে
তেনেহ'লে আপোনালোকৰ ঘৰখন সদায় সুখ শান্তিৰে ভৰি পৰিব আৰু নিম গছে ৰাগ খং কমাই ৰাখে। তুলসী গছ। মা লক্ষ্মীৰ প্ৰিয় গছ হৈছে তুলসী গছ। সদায় গা ধুই উঠি তুলসী গছত পানী দিব আৰু গধূলি চাকি ধূপ জ্বলাব। চাব ঘৰখন সুখ শান্তিৰে ভৰি পৰিব। নেমু গছ। মা লক্ষ্মী আৰু মা দুৰ্গাক নেমু অৰ্পণ কৰিলে বহুত আনন্দিত হয় আৰু কিছুমান বেয়া শক্তি আঁতৰ কৰিবলৈও ঘৰত নেমু ওলোমাই ৰখা হয়। সেইকাৰণে নেমু গছ ৰুব। কলগছ। কলগছত ভগৱান বিষ্ণুৱে বাস কৰে। দুৰ্গা পূজাৰ সময়ত কলগছ ৰুলে মা দুৰ্গা সন্তুষ্ট হয়। তাৰ উপৰিও কলপাতত প্ৰসাদ অৰ্পণ কৰিলে মা সন্তুষ্ট হয়। ইয়াৰ উপৰিও অপৰাজিতা গছ ঘৰত থাকিলে মা সন্তুষ্ট হয়। শেৱালি ফুলো মাৰ প্ৰিয় ফুল। শেৱালি ফুল ভগৱান মহাদেৱৰ আৰাধনাত পৃথিৱীলৈ আহিছিল। ইয়াৰ উপৰিও বেলপাত মহাদেৱৰ বহুত প্ৰিয় হয়। মা পাৰ্বতীয়ে মহাদেৱক বেলপাত দি পূজা কৰিছিল। ঘৰত বেলগছ থাকিলে মাৰ কৃপা আৰু মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। ঘৰত দেৱদাৰু গছ ৰুলে ঘৰখনত সুখ শান্তিৰে ভৰি পৰে, লগতে কৰ্মত সফলতা লাভ হয়। এইখিনি নিয়ম পালন কৰিব, চাব আপোনাৰ ঘৰখন সুখ শান্তিৰে ভৰি পৰিব।